যি ধৰণে আজি ভাৰত বিশ্বৰ পঞ্চম অৰ্থনীতি হ'বলৈ গৈ আছে, ঠিক সেই ধৰণে আজি আমিও দ্ৰুতগতিত আগুৱাই যাবলৈ প্ৰচেষ্টা কৰিছোঁ। মই বিশ্বাস কৰোঁ যে আমাৰ যি নিৰন্তৰ প্ৰচেষ্টা, সেই নিৰন্তৰ প্ৰচেষ্টাই আমাক ভাৰতৰ এখন সৰ্ববৃহৎ ৰাজ্যলৈ ৰূপান্তৰ কৰিব, তাত মোৰ কোনো সন্দেহ নাই। মই যেতিয়া বিধানসভাৰ নিৰ্বাচনৰ সময়ত ভাৰতৰ বিভিন্ন ৰাজ্যত গৈছিলোঁ, যেতিয়া মই মোৰ ভাষণত কৈছিলোঁ যে আমি 1 লাখ লোকক প্ৰথম 2 বছৰত চাকৰি দিছোঁ, মোক কোনেও বিশ্বাস নকৰে। মই গুগলত প্ৰেছ কনফাৰেন্সত গুগলত সাৰ্চ কৰি যেতিয়া তাৰ লোকেল ৰিপৰ্টাৰক মই দেখুৱাই দিছোঁ, অমিত শ্বাহজীৰ ফটো দেখুৱাই দিছোঁ, এপইণ্টমেণ্ট লোৱা মিটিঙৰ ফটো, তেতিয়া তেওঁলোকে কষ্টৰে সৈতে বিশ্বাস কৰিছে যে অসমেও এনেকুৱা এখন ৰাজ্য হ'ব পাৰে আৰু অসমে আমাৰ এই ধৰণৰ দিক নিৰ্ণায়ক কাম কৰিব পাৰে। মই বিশ্বাস কৰোঁ উত্তৰ পূৰ্বত প্ৰথম সূৰুজৰ কিৰণ পৰে, অৰুণোদয় আৰম্ভ হয় উত্তৰ পূবেৰে, আৰু এই উত্তৰ পূব আৰু অসমক আমি ভাৰতৰ অৰুণোদয় কৰিব লাগিব আৰু সেই দৃষ্টিৰে আমি নিৰন্তৰ আগুৱাই যাব লাগিব। আমাৰ সন্মুখত ৰাজনৈতিক প্ৰত্যাহ্বানো আছে আৰু এই ৰাজনৈতিক প্ৰত্যাহ্বানবিলাক আমি সংগঠনৰ দৃঢ় শক্তিৰে আমি মোকাবিলা কৰিব লাগিব। আজি অসমৰ ৰাইজৰ অজস্ৰ মৰম, অজস্ৰ আশীৰ্বাদ ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত আছে। আজি ক'তো সন্দেহ নাই যে ভাৰতীয় জনতা পাৰ্টিৰ আজি দূৰ দূৰলৈ প্ৰতিদ্বন্দ্বী নাই, কিন্তু তাৰ পিছতো আমাৰ অসমত এনে এচাম লোক আছে, প্ৰতিটো দিনাই প্ৰতিটো মুহূৰ্ততে তেওঁলোকে কিছুমান অপপ্ৰচাৰৰ আশ্ৰয় ল'ব খোজে।